Welcome to my YouTube channel. Please subscribe, share, like and comments. ইংৰাজী 8 নৱেম্বৰ 2022 চন অসমীয়া 21 কাতি মঙ্গলবাৰ ৰাস পূৰ্ণিমাৰ দিনাখন দুপৰীয়া 1:32 পৰা সন্ধিয়া 7:27 চন্দ্ৰগ্ৰহণ হ'ব। জ্যোতিষশাস্ত্ৰত চন্দ্ৰগ্ৰহণ এক বিশেষ ঘটনা হিচাপে বিবেচিত হয়। জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহণৰ প্ৰভাৱ 9 ঘণ্টা আগৰ পৰাই আৰম্ভ হয়। এইবাৰ চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ দক্ষিণ পূব ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ উপকূলীয় অঞ্চলসমূহত প্ৰভাৱ পৰা দেখা যাব। এই গ্ৰহণ ভাৰতত প্ৰথমৰ পৰাই দেখা নাযাব, কিছু সময় বাবেহে ভাৰতত দৃশ্যমান হ'ব। সেয়েহে এই গ্ৰহণ ভাৰতত দৃশ্যমান হ'ব যদিও গ্ৰহণৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতত দেখা নাযাব। এই চন্দ্ৰগ্ৰহণৰ ফলত ৰাশিসমূহৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে জানিবলৈ আজিৰ ভিডিঅ'টি জ্যোতিষশাস্ত্ৰৰ আধাৰত আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন চাওঁ। মেষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত মেষ ৰাশিৰ লোকসকলৰ অৰ্থৰ ক্ষয়-ক্ষতি হ'ব পাৰে, স্বাস্থ্যজনিত সমস্যাৰো সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি সম্পদ লাভৰ যোগ আছে, শিক্ষাত বাধা হ'ব পাৰে, প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাসকল ব্যৰ্থতাৰ সন্মুখীন হ'বও পাৰে। মিথুন ৰাশি ধনৰ আগমন হ'ব পাৰে, পাবলগীয়া ধন আদায় কৰিব পাৰিব, সংস্থাপন লাভৰ যোগ আছে, চাকৰি পদোন্নতিৰ যোগ আছে। কৰ্কট খেলিমেলিৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ চাকৰিয়ালসকল সাৱধানে থকা উচিত, স্বাস্থ্যজনিত সমস্যা হ'বও পাৰে। সিংহ ৰাশি দাম্পত্য ও প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব, বিবাহৰ কথা ভাবিব পাৰে বা বিবাহৰ ক্ষেত্ৰত শুভ, গতিকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। কন্যা কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ, পৰিয়ালৰ সদস্যৰ লগত কোনো মতভেদ হ'ব পাৰে, মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত শুভ, মাটি বাৰী ক্ৰয়ৰ কথা ভাবক। তুলা ৰাশি আৰ্থিক দিশত ব্যয়, বুদ্ধিৰে চিন্তা চৰ্চা কৰি চলক, অন্যথা অৰ্থৰ অধিক ক্ষয়-ক্ষতি হ'ব পাৰে। বৃশ্চিক ৰাশি এই ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ শুভ, সন্তানৰ পৰা সুখ আনন্দ লাভ কৰিব পাৰিব। ধনু ৰাশি কৰ্মক্ষেত্ৰত উত্থান পতন হ'ব পাৰে, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা সাৱধানে থাকিব, সহকৰ্মীৰ লগত সুসম্পৰ্ক ৰাখক। মকৰ ৰাশি সন্মান বৃদ্ধিৰ যোগ আছে, যান বাহন ক্ৰয়ৰ যোগ, কোনো নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা। কুম্ভ ৰাশি সন্মান বৃদ্ধি, নতুন দায়িত্ব লাভ কৰিব, পৰিয়ালত সুখ শান্তি থাকিব, বিবাহৰ পাত্ৰ পাত্ৰী সন্ধানীসকলে উপযুক্ত সংগী পাবলৈ সক্ষম হ'ব আৰু আশা পূৰণৰ যোগ আছে। মীন ৰাশি সচেতন হ'ব, খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব, টকা পইচাৰ ক্ষয়-ক্ষতি হ্ৰাস কৰিবলৈ বুদ্ধিৰে খৰচ কৰক, অন্যথা টকা পইচাৰ খৰচ অবাবত হ'ব পাৰে। চন্দ্ৰগ্ৰহণৰ পিছত জ্যোতিষশাস্ত্ৰৰ মতে এনেধৰণৰ প্ৰভাৱ ৰাশিসমূহৰ ওপৰত পৰিব। এই তথ্য সকলোৰে ক্ষেত্ৰত 100% প্ৰযোজ্য নহ'বও পাৰে। আপুনি কৰা বিশ্বাসৰ ভিত্তিতহে ফল পাব। বিশ্বাস কৰা বা নকৰা আপোনাৰ ইচ্ছা, বাধ্যতামূলক নহয়। আপোনাৰ যদি কিবা সমস্যা আছে তেনেহ'লে হতাশ নহ'ব, সমাধানৰ পথ বিচাৰক, নিশ্চয় সমস্যা সমাধান হ'ব। ধন্যবাদ।